আহক আমি দহি বটা শিকোঁ আজি দহি বটাৰ কাৰণে লাগব সূতা লগত লাগব কেঁচি আৰু বেজি লাগব গুলি সূতা লাগব আৰু চাদৰখনটো আছে এইটো মই লৈছোঁ যাতে চাদৰখন পিছলি নাহে আৰু ফিটিং হৈ থাকে সেইকাৰণে মই এইটো লৈ লৈছোঁ আপোনালোকে ইয়াৰ সলনি বেলেগো ল'ব পাৰিব কিবা ওজন টাইপৰ বস্তু মই সূতাবিলাক ঠিক কৰি লগাই আছে এতিয়া আমি গুঠিম প্ৰথমতে এনেকৈ তলফালৰ পৰা এনেকৈ দিব ওপৰত লাগি তাৰপিছত এনেকৈ অকণমান কৰি ল'ব তাৰপিছত আৰু একদম দিব এনেকৈ তলৰ পৰা ওপৰত লাগি এনেকৈ আপোনাৰ অলপমান এনেকৈ জাগাটো ৰাখি ল'ব তাৰপিছত সূতাখিনি এনেকৈ সমান কৰি ল'ব এনেকৈ সোমাই দিব দি আপোনাৰ ওপৰত গাঁঠি এটা দি দিব মই দুটা গাঁঠি দি দিছোঁ তাৰপিছত এইখিনি গোটেইখিনি একেলগত ধৰি ল'ব গাঁঠিটো দি ল'ব মই তিনিটাই দিছোঁ যাতে টান হৈ থাকে অলপমানকৈ তাৰপিছত ওপৰৰ এইখিনিৰ পৰা তলখিনি এনেকৈ সোমাই দিব দি এনেকৈ সমানে কাটি দিব আপোনালোকে এইখিনি মই খাটা কৰি দিছোঁ যাক যিমানখিনি দীঘল লাগে এনেকৈ দীঘল কৰি ল'ব পাৰিব যদি ভিডিঅ'টো ভাল লাগে আৰু এটা মই এনেকৈ দেখাই দি আছোঁ এনেকৈ লৈ ল'ব এনেকৈ গাঁঠিটো দি দিব দি পিনে মই এইখিনি বন্ধ আছিল মানে গাঁঠি মাৰি থৈছিলোঁ দীঘল আছিল সূতাখিনি যাতে আলি নালগে সেইকাৰণে মই গাঁঠি মাৰি দিছিলোঁ এনেকৈ চাবচোন আপোনালোকে ট্ৰাই কৰি এনেকৈ পাৰে নেকি পাৰি যাব আজৰি সময়খিনিত মই এনেকৈ চাদৰত গুঠোঁ মই ইউটিউবত নতুন হয় আপোনালোকে মৰম দিব বুলি আশা থাকি আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব লগতে কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকনটো দবাই দিব